কিমান পইচা পাইছে দেখিছেনে চবেই দিছে কালি কি কৰিবি খানা খাবি লিচা বেগটো দেখাই দিছোঁ মোক পইচা দিছে নাই কোনোবাই হা আজি আঘোণ মাহৰ পূৰ্ণিমা তিথি এই তিথিটোতে মহ খেদা পৰম্পৰা এটা আছে সেইকাৰণে আজি এতিয়া গাঁৱত আছোঁ যিহেতু গাঁৱত কেনেকৈ মহ খেদে আপোনালোকে চাওক আৰু এইবিলাক প্ৰায় নোহোৱাই হৈ গৈছে এইটো অতীজৰ পৰা চলি অহা এটা পৰম্পৰা যে আঘোণ মাহৰ পূৰ্ণিমা তিথিৰ দিনাখন মহ খেদিলে মহবোৰ যায় আৰু সেইকাৰণে কণমানিহঁতে হাতত টকা লাঠি এইবিলাক লৈ পিনে সিহঁতে খুজিবলৈ আহে খেদিবলৈ আহি পিনে আমি সিহঁতক চাউল নাৰিকল যোনে যি পাৰে পইচা এনেকৈ দিয়ে আৰু পিছদিনা সিহঁতে খুব ফূৰ্তি কৰি এসাঁজ খায় আৰু এইটো এতিয়া ইয়াত চলি আহিছে প্ৰায় এইবিলাক লুপ্ত পাই আহিছে মই ভাবোঁ এইবিলাক ৰাখি থ'ব লাগে কাৰণ ল'ৰা ছোৱালীয়ে জানিব লাগে ল'ৰা ছোৱালী শিকিব লাগে আৰু চহৰৰ ল'ৰা ছোৱালীটো এইবিলাক মানে নাপায় বুলিয়ে ক'ব লাগিব গতিকে ভিডিঅ'ৰ জৰিয়তে মই অকণমান দেখুৱাবলৈ চেষ্টা কৰিছোঁ নামনি অসমত মহ খেদিবলৈ গাইছিল অ' মহ মাৰিবা যাওঁ